নমস্কাৰ, আজি হৈছে 10 অক্টোবৰ বৃহস্পতিবাৰ। আজি লাখ লাখ একাউণ্টত সোমাই পৰিলে টকা। এতিয়া একাউণ্ট পৰীক্ষা কৰক, কাৰ কাৰ একাউণ্টত সোমাইছে টকা সবিস্তাৰে জানিবলৈ ভিডিঅ'টোত এতিয়াই লাইক কৰি দিয়ক। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজি হৈছে 10 অক্টোবৰ। 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন, আৰু এই পেঞ্চন আৰু অৰুণোদয়ৰ আঁচনিৰ লগতে বহুকেইটা আঁচনিৰ টকা সোমোৱাই দিছে আজিৰ দিনটোতে। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰথম কিস্তিত 10,000কৈ টকা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। মই সবিশেষ জনাই আছোঁ। প্ৰথমত জানি লওক আজিৰ দিনটোতে কোনে কোনে লাভ কৰিছে টকা। হয়, যদি আপুনি টকা চাব বিচাৰিছে তেন্তে একাউণ্ট এতিয়া পৰীক্ষা কৰক, কোনে কোনে লাভ কৰিছে টকা সবিশেষ জনাই আছোঁ প্ৰথমত। আৰু তাৰপিছতে মুখ্যমন্ত্ৰীৰ যি আত্মসহায়ক গোটৰ কি ঘোষণা কৰিছে মই জনাই আছোঁ। হয়, আজি যেহেতু 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। আজিৰ দিনটোতে কৈছে আৰ্তজনৰ কাষত ৰাজ্য চৰকাৰ, এই কথা শ্লোগান দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। হয়, যেহেতু আজি সপ্তমী অৰ্থাৎ আজিৰ দিনটোতে লাভ কৰিছে টকা, অৰ্থাৎ 10 তাৰিখ আৰু সপ্তমী। আজিৰ দিনটো কিন্তু সপ্তমী দিন, আৰু এই দিনটোতে ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহি পৰিছে। আজিৰ দিনটোত অৰুণোদয় আঁচনিৰ টকা সোমাই পৰিছে, অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাই পৰিছে, আত্মনিৰ্ভৰ আঁচনিৰ 25,000 টকা সোমাই পৰিছে, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাই পৰিছে, ইন্দিৰাবাৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ টকা সোমাই পৰিছে, দীনদয়াল দিব্যাংজন সাহায্য আঁচনিৰ টকা সোমাই পৰিছে। তাৰপিছত পঞ্চায়ত প্ৰতিনিধিসকলৰ টকা কিন্তু সোমাই পৰিছে। আৰু এতিয়া গোটৰ মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ। যদি আত্মসহায়ক গোটৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লাখপতি বাইদেউ আঁচনিত যিসকলে ফৰ্ম ফিল আপ কৰি জমা দিছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছে। আৰু যি চৰ্ত দিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে, এই চৰ্তসমূহ পালন কৰিয়ে তেওঁলোকৰ একাউণ্টত সোমাই পৰিব 10,000কৈ টকা। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লাখপতি বাইদেউ হ'বলৈ হ'লে আপোনাৰ কিছুমান চৰ্ত বান্ধি দিছিলে। আপোনাৰ যিকোনো এখন ব্যৱসায় থাকিব লাগিব। যদি আপুনি ব্যৱসায় নকৰে তেন্তে আপোনাৰ যি চৰকাৰে প্ৰদান কৰিব টকা, সেই টকা কিন্তু উভতাই দিব লাগিব চৰকাৰক। যদি আপুনি ভেৰিফিকেশ্যনত ধৰা পৰে তেন্তে আপোনাৰ চৰকাৰে বিহিত ব্যৱস্থা ল'ব প্ৰশাসনৰ তৰফৰ পৰা। সেয়েহে আপোনালোকে যিকোনো এখন ব্যৱসায় কৰি দেখুৱাব লাগিব। এই 10,000 টকা পোৱাৰ পিছত আকৌ 25,000 টকা দিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু টকা পাবলৈ অতি সোনকালে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখি দিয়ক, কিয়নো মুখ্যমন্ত্ৰীয়ে এই অহা মাহতো কিন্তু টকা সোমাব পাৰে। কিয়নো কৈছে যে এমাহ লাগিব পাৰে, 2 মাহ লাগিব পাৰে, যিহেতু ডেট ফিক্স কৰি দিয়া নাই। আৰু সেয়েহে মই আপোনালোকক এনেকুৱা ধৰণৰ নিত্য আপডেট জনাই দিম। যেতিয়াই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিব ডেট, তেতিয়া আপোনালোকৰ বাবে ভিডিঅ' মই লৈ আহিম এই চেনেলটোৰ মাধ্যমত। সেয়েহে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। চ' আজিলৈ মানে